আমি প্ৰায়ভাগ বস্তু আকৌ ঘৰতে কৰি খাবলৈ চেষ্টা কৰোঁ। কিহৰনো কথা কৈছোঁ আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ, বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। এইখিনি হৈছে হালধি, এয়া ঘৰতে কৰা হয় দেই ফ্ৰেণ্ডছ। তাৰপাছতে এয়া আৰু বহুতখিনি আছে, তথাপিও যিখিনি আনিছে তাকে বোলো সিজাই কৰি ৰ'দত দি শুকুৱাই হালধি অকণ উলিয়াই লওঁ, হয়নে নহয় বাৰু? তাৰপাছতে এয়া উতলিবলৈ দিছোঁ। উতল অহাৰ পাছতে ধুনীয়াকৈ সিজিছেনে নাই চাম, আৰু মানে আধা সিজা হ'লে উলিয়াই দিম, বেছিকৈ সিজা নালাগে বাৰু। আধা সিজাতে উলিয়াই থৈ এয়া ফাইনেলি হৈ গ'ল। মই ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ বুলি উলিয়াই থৈছোঁ। তাৰপাছতে এইফালে সৰিয়হ, এয়া বহুত দিনতে কৰা হয়, তথাপিও বোলো ঘৰতে অলপ তেল ওলাব নে নহয়, সেইটো কাৰণে ধুই কৰি এয়া মেলি দিছোঁ শুকাবলৈ। শুকালে বাৰু মিলত গৈ একদম পেৰি আনিব। তাৰপাছতে ঘৰৰ মিঠাতেলৰ সোৱাদ ল'ম আৰু মজা আছে। আপোনালোকে খাই পাইছে নাই ঘৰৰ মিঠাতেলৰ তেল? ক'বচোন। যদিহে নাই পোৱা আৰু যদিহে খেতি নাই কৰা, ওচৰে পাঁজৰে কোনে কৰিছে তাত গৈ পেলাই ধুনীয়াকৈ কিনি আনিব, হয়নে নহয়? তথাপিও সোৱাদ অলপ লৈ ল'ব ঘৰৰ মিঠাতেলৰ। আৰু মানে ঘৰত কৰা বস্তু মানে সৰুৱে হওক ডাঙৰ হওক যিয়ে নহওক বহুত ভাল লাগে, আৰু ঘৰৰ বস্তু সোৱাদ কেনেকুৱা জানেই আপোনালোকে। তাৰপাছতে এইফালে হালধিখিনি কাটি কৰি ধুনীয়াকৈ ৰ'দত দিলোঁ। এইখিনিও শুকালে আৰু ঢেঁকীত খুন্দি চালি কৰি ধুনীয়াকৈ হালধি উলিয়াই ল'ম। তাৰপাছতে হালধিখিনি বহুত কালাৰ হয় দেই ঘৰৰ হালধি যিহেতু। তো আপোনালোকে এনেকুৱা ঘৰতে মাটি থাকিলে কৰি ল'ব আৰু, হয়নে নহয় বাৰু? ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। বাই।